हेलो फ्रेंड्स, गुड इवनिंग टू एवरीवन। मैथ्स और शॉर्ट ट्रिक्स लो সকলোকে স্বাগতম জনাইছো। সো আগৰ ভিডিঅ'টো চাবি, আগৰ ভিডিঅ'ত প্ৰথম ট্ৰিক্স দিয়া হৈছে। এতিয়া এইটো নেক্সট ভিডিঅ' যে স্কোয়াৰ ওলোৱাৰ শৰ্ট ট্ৰিক্স, যিকোনো সংখ্যা আমি শৰ্ট ট্ৰিক্সত কেনেকৈ এইটো স্কোয়াৰ ওলাব পাৰোঁ। সো ভালে গেলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। সো 9 10 মই ওলাই দিছোঁ যে 9 10 কেনেকৈ ওলাবা, 9 10 স্কোয়াৰ হ'লে কেনেকৈ হ'ব। ইয়াতে ফাৰ্ষ্টত যিমান 9 আছে না, এই 9টো আমি কি কৰিব লাগে, স্কোয়াৰ কৰিব লাগে। এই 9টোক স্কোয়াৰ কৰিলে কিমান হ'ব, 9 9 গুণ 81, 81। এই 1টো ইয়াতে লগাই দিবি। তাৰপিছত এইটো স্কোয়াৰ কৰিলোঁ, তাৰপিছত এইটো আৰু এইটো কি কৰিবা, পূৰণ কৰিবা। এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব, 1 9 গুণ 9, আৰু 9 আৰু 2 পূৰণ কৰিব লাগিব, 9 2 গুণ 18, 18 আৰু এইটো 8 কিমান হ'ব, 18 19 20 21 22 23 24 25 26 কিমান হৈছে, 26। এই 6টো ইয়াতে লগাবি তো দুই হাতে। তাৰপিছত এইটো আৰু এইটো পূৰণ কৰিলোঁ, পূৰণ কৰি এইটো লিখিলোঁ। তাৰপিছত এইটো স্কোয়াৰ কৰি দিয়ে, একক স্কোয়াৰ কৰিলে কিমান হ'ব, 1 1 1 1, আৰু ইয়াতে 2 আছে আমাৰ, 1 2 3 কিমান হৈছে 361। এইটো হ'ব এনসাৰ 23। এইটো 23 কিমান হ'ব, এইটো ফাৰ্ষ্টৰটো স্কোয়াৰ কৰি দিয়া, স্কোয়াৰ কৰিলে 3 3 গুণ 9 9 হৈছে। তাৰপিছত এইটো আৰু এইটো পূৰণ কৰা, 2 3 গুণ 6 6 2 গুণ 12 12 হ'লে কিমান কিমান হ'ব আমাৰ, ইয়াতে 2 আমি লিখিম এক হাতে। তাৰপিছত এই 2ক স্কোয়াৰ কৰি দিয়া, 2ক স্কোয়াৰ কৰিলে কিমান, 2 2 গুণ 4 4 আৰু 1 5, এইটো হ'ব আমাৰ ৰাইট এনসাৰ। সো এনেকৈ ওলাবা তোমালোকে, বাকীবিলাক যিমান আছে সকলোবিলাক ট্ৰাই কৰিবা। এই ট্ৰিক্সত যাবি সকলোবিলাক হৈ যাব। থেংক ইউ অল।